নমস্কাৰ বন্ধুসকল, কি খবৰ? আশা কৰোঁ সকলোৱে ভালে আছে। আজি এটা নতুন ব্লগ লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। ইতিমধ্যে টাইটেলটো দেখি গম পাইছেই মই ক'ত গৈ আছোঁ। আহকচোন। চিনি পাইছেনে? মই ভাবোঁ প্ৰায় সকলোৱে চিনি পাইছেই। মই আহিছোঁ লখিমপুৰ জিলাত থকা গণেশ মন্দিৰলৈ। যিহেতু মোৰ ঘৰ লখিমপুৰতে, গতিকে সকলোৱে জানেই চাগে গণেশ মন্দিৰৰ কথা। লখিমপুৰলৈ আহি গণেশ মন্দিৰলৈ আহিম, এইটো একো হ'বই নোৱাৰে। জানেই আৰু লখিমপুৰ জিলাত থকা সকলো জানে আৰু লখিমপুৰ জিলাত নথকা সকলো প্ৰায় বহুত দূৰৰ পৰা আহে গণেশ মন্দিৰ চাবৰ কাৰণে। কিন্তু যিসকলে দেখা নাই তেওঁলোকৰ বাবে আজি এই ভিডিঅ'টো প্ৰস্তুত কৰা হৈছে। চাবচোন এবাৰ সময় উলিয়াই। আমি আহি আছোঁ মা বাহঁতে কি চাই আছে বাৰু দেখিছেনে? চাওকচোন, সেইজন এজন কাছ দেখিলে ইমান ধুনীয়াকৈ বহি আছে। আৰু এজন এইজন, ইয়াত কাছও আছে আকৌ মাছো আছে। এয়া ওপৰৰ পৰা লৈছিলোঁ। লোকেশ্যনটো কৈ দিছোঁ, লখিমপুৰৰ পৰা তেজপুৰৰ ফালে গ'লে হোণ্ডাই ডিলাৰটো পাৰ হৈ বাওঁফালে। আকৌ লখিমপুৰলৈ যিসকলে আহে তেওঁলোকে ৰঙানৈ দলংখন পাৰ হৈ সোঁ চাইডে দেখিব ভিডিঅ'টোৰ জৰিয়তে এটা চমু আভাস দিবলৈ চেষ্টা কৰা হৈছে। ইয়াত যদি কিবা ভুল হৈছে তেতিয়াহ'লে আৰু কিবা যদি ক'ব লগা আছে তেতিয়াহ'লে কমেণ্ট বক্সত কমেণ্ট কৰি নিশ্চয় জনাব। ঘূৰি আহোঁতে লখিমপুৰৰ বাইপাছেদি হৈ একেবাৰে লীলাবাৰীত ওলালোহি। আৰু এইয়া দেখিছেনে আমাৰ লীলাবাৰীৰ এয়াৰপৰ্ট। আঁতৰৰ পৰা দেখুৱাইছোঁ।